এইবোৰ মূলা শাক, লাই শাক, এইফালে আছে বন্ধাকবি, ডাঙৰ ডাঙৰ পাত হৈছে চাওক না, লাই পাত। আমি নলবাৰীত এইবোৰ ঘৰুৱা বস্তু মাহঁতে গ'লেই লৈ যায় আৰু কিনিও খাওঁ বাৰু দুই এটা, কিন্তু এনেকুৱা আৰু ধুনীয়া সাৰ নিদিয়া বস্তু ক'ত খাবলৈ পাব টাউনত। এইফালে চাওক মূলা শাকো ঢেৰ হৈছে, এইফালেও শাক, সেইফালে পালেং আছে আৰু সেইটো চাইডে এনেকৈ গৈ সেইফালেও আছে বাৰীত। দেখুৱাম বাৰু, ধনিয়া চনিয়া পিঁয়াজ পাত তেনেকৈ আছে। এইফালে অমিতা লাগি আছে আৰু আৰু আমাৰ এজোপা মধুৰিআম বৰ ধুনীয়া আছিল, কিন্তু আজি হ'লেই কেইমাহমান নিজে নিজে বাগৰি পৰিছে। এনেকৈ থুতনি শাক তুলিবলৈ ভাবিছোঁ, একেবাৰে মিক্স কৰি শাক ভাজি এখন বনাম। আৰু ঘৰত আহিলে মই শাক চাক ছিঙি খুবেই ভাল পাওঁ। আৰু এইবোৰ হৈছে থুতনি শাক। এইবোৰ চাওক থুতনি শাক, আপোনালোকে ভাল পায়নে খাই? এইবোৰ কমেণ্ট কৰিবচোন দেই, কোনে কোনে ভাল পায় এনেকুৱা ঘৰুৱা শাক পাচলি খাই। থুতনি শাকবিলাক ছিঙো, মিক্স কৰি ভাজিম চব, পালেং লাই কৰি এনেকৈ। ইফালে আছে পালেংবিলাক ডাঙৰ ডাঙৰ হৈছে, ইয়া সৰু সৰুকৈ লাগিব ধৰিছে। এইফালে এইটো ওলকবি।